গাঁৱত সকলোৰে ধান্দাই নহয় মানে আৰু আমাৰ হাৰিয়াও উৰ নপৰে। মানে সকলোৰে ঘৰতে আমি এনেদৰে মিলিজুলি হাৰিয়া ধান কাটিবলৈ যাওঁ। গাঁৱৰ সকলোৱে লগ হৈ সকলোৰে ঘৰত ধান কাটি মেলি আজৰি হোৱাত সহায় কৰোঁ আৰু দেই। এইয়া ফাইনেলি আমি পথাৰত চাহ খোৱাত ব্যস্ত। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটি ভিডিঅ'। আজি আকৌ ওলাই আহিছোঁ অন্য এঘৰ আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়াৰ ঘৰত হাৰিয়া খাবৰ বাবে, মানে ধান কটা হাৰিয়া। এয়া ধান কটা হাৰিয়া খাবৰ বাবে ঘৰৰ পৰা বহুত দূৰ আহিবলগীয়া হৈছে। মানে মৈদামনি এইত আমি হাৰিয়া খাবলৈ আহিছোঁ। এনেদৰে বাগানৰ মাজে মাজে আহি পথাৰ মাছ পালোহি। আমাৰ ইয়াত আকৌ মুকলি পথাৰ নহয়, মানে দুই কাষে বাগান আৰু মাজত হোলা মাটি। এয়া আমি সকলোবোৰ আহি ধান কটাত লাগি গ'লোঁ। মহিলাসকলে ধান কটাত ব্যস্ত আৰু পুৰুষসকলে একেলগে ডাঙৰি বন্ধা, ডাঙৰি কঢ়িওৱা সকলোবোৰ একেলগে হৈছে আৰু ইমানবোৰ দাৱনি আৰু ডাঙৰি কঢ়িওৱা মানুহ একেলগে আমি মিলিজুলি হাৰিয়া খাবলৈ আহিছোঁ আৰু ফটো একপিনো ঠিক এনেকৈ পাৰোঁ নহয় জানো। গতিকে মই ভিডিঅ' এটাকে বনাই দিলোঁ আৰু এইফালে এয়া হৈ গ'ল আমাৰ মালিক আমাক কোনোপধ্যে ফটোত নুঠে, কিন্তু আজি চুৰ কৰি ভিডিঅ' এটা বনাই দিলোঁ আৰু দেই। ডাঙৰি কঢ়িয়াৰ বাবে আকৌ ৰাস্তা নাই, সেইবাবে এনেদৰে ধানৰ মাজে মাজে ধান ভাঙি ভাঙি ৰাস্তা এটা উলিয়াই লৈছে। আৰু এইফালে চাওকচোন বাগানবোৰৰ কি মনোমোহা এটি পৰিৱেশ, সুন্দৰ এটি দৃশ্য। আৰু এইফালে লাহে লাহে আমাৰ ৰাইজসকলে ডাঙৰি কঢ়িয়াবলৈ আৰম্ভ কৰিলে আৰু দেই। আৰু ধান দাই থকাৰ মাজতে এয়া এতিয়া আবেলি পৰ হ'ল আৰু মানে দুপৰীয়া হৈছে আৰু আমাৰ চাহৰ পৰ্ব আৰম্ভ হৈছে। এনেদৰে নৰানিৰ মাজতে সকলোবোৰ বহিলৈ চাহ খাবৰ বাবে বহিলোঁ আৰু এনেদৰে নৰানি পথাৰ মাজত বহি চাহ খোৱা, ৰবাব টেঙা খোৱা, এনেদৰে জুতি লোৱা কিন্তু সোৱাদেই সুকীয়া নহয় জানো। পথাৰত ভিডিঅ' বনাই থকা ভইচসমূহ দিব নোৱাৰিলোঁ, কাৰণ প্ৰত্যেকৰে মোবাইলত কাৰোবাৰ মোবাইলত গান বাজি থাকিলে যিহেতু গানটো উঠি যোৱা মাত্ৰ কপিৰাইট বহি যাব, সেয়েহে সকলো চাউণ্ডসমূহ বন্ধ কৰি দিলোঁ। গাঁৱৰ বোৱাৰীসকল কিন্তু আমাৰ পাছ পৰি থকাত নাই দেই। লগতে কিন্তু ডেকাসকলো কোনো গুণে কম নহয়। ডেকাসকলেও একদম কান্ধত ডাঙৰি লৈ বহু দূৰ বাট এনেদৰে কঢ়িয়াই নিছে। সোণগুটি ধানৰ ভৰত ডাঙৰিটো লহৰ উঠাত দেখিবলৈ কি সুন্দৰ হৈছে। ফাইনেলি আৰু 3টামান বজাতে আমাৰ ধান দোৱা কাম সকলোবোৰ সামৰি আমি লানি পাতি একদম পথাৰৰ মাজে মাজে ওলাইছোঁ খানা খাবলৈ। মানে খানা আমাৰ ব্যৱস্থা বাগানৰ মাজত পাতঘৰতে ৰাখিছে আৰু আমি এনেদৰে ধান দাই হৈ গ'ল আৰু এতিয়া ধান কটা সামৰি ঘৰলৈ গৈ ৰাওনা হ'লোঁ। আৰু এইফালে এয়া চাওক কি শাৰী পাতি উঠিছে, একদম পাহাৰত বগোৱা যেন লাগিছে নহয়নে। এয়া আকৌ পথাৰৰ পৰা বাগানৰ চাপৰিটো উঠা শাৰীহে দেই।
ফাইনেলি আহি পালোহি মানে আচল জেগাৰ মানে আমাৰ খানা খোৱা জেগাডোখৰ। আৰু ইয়াতে ঠেলাতে সকলো বস্তু বান্ধি সামৰি আনি মানে ইয়াতে খানা বনাইছিলেহি আৰু আমি আহি উপস্থিত হ'লোহি এয়া খানা বনোৱা স্থান। ইয়াত অকণমানিকেইটাই আৰু এনেদৰে আৰু পিকনিক খোৱাৰ দৰে আমি সকলোৱে খাই মেলি আজৰি হ'লোঁ। আৰু এইফালে আকৌ ডাঙৰি কঢ়িয়া কেইজনীও এতিয়া একেলগে খাবলৈ বহিছে। শেষত ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মই সংগীতা ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই।